क'क्राझार जिल्ला कंग्रेस कमिटिनि हात से हात जरो हाबाफारिया सोलिगासिनो थानायखौ नुनो मोननाय जादों। गसाइगाव महकुमानि सिङाव थानाय सोनाब बंग सिमना श्रीरामपुराव क'क्राझार जिल्ला कंग्रेस कमिटिनि बानजायनायाव श्रीरामपुर ब्लक कंग्रेस कमिटि नौब्लांनिफ्राय जागायनानै दिनै दिंदिङा ठाकुरपुर मण्डल कंग्रेस आरो फायलागुरि मण्डल कंग्रेसनि मावथिफोरजों लोगोसे रायजो राजाफोरखौ लानानै हात से हात जरो हाबाफारिखौ जागायजेनो। दिनैनि बे हाबाफारियाव क'क्राझार जिल्ला कंग्रेस कमिटिनि आफादगिरि प्राणजित बसुमतारीनि दैदेननायाव नुजाथि फैदों नुर आलम शेख आरो कंग्रेस राजखान्थि दोलोनि मावथि बिथांमोनहा। আৰু ঠাকুৰপুৰ যিটো মণ্ডল কংগ্ৰেছ আছে সেই মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত আমি হাত সে হাত জোৰো প্ৰগ্ৰামটো আজি মানে নিৰূপণ কৰিলোঁ। কিয়নো আমাৰ এই হাত সে হাত জোৰো প্ৰগ্ৰাম কোকৰাঝাৰ জিলাৰ বিভিন্ন মণ্ডল আৰু বিভিন্ন ব্লকবোৰত আমাৰ চলিয়ে আছে। তো তাৰে এটা অংশ হিচাপে আজি আমি ইয়াত কৰিছোঁ আৰু আমি বৰ ধুনীয়া এই আমাৰ অঞ্চলৰ ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আশা কৰি আছোঁ ভৱিষ্যতে আমাৰ যি কংগ্ৰেছৰ সাংগঠনিক দিশ সেই সাংগঠনিক দিশটো বৰ মজবুত হৈ আহি আছে আৰু হ'ব আৰু পৰৱৰ্তী ইলেকশ্যনবোৰত আমি যে ভাল ৰিজাল্ট এটা পাম এইটো আমি বৰকৈ আশা কৰি বহি আছোঁ। কংগ্ৰেছৰ পৰা অলৰেডি ৩-৪টা আমাৰ মানুহ ওলাই আহিছে, কিন্তু আমি এতিয়াই এক্সপ'জ কৰিব নোৱাৰোঁ। কিয়নো ইয়াতে অলপ আগতে আপোনালোকে শুনিলে ডিলিমিটেশ্যনৰ কাৰণে কোকৰাঝাৰ সমষ্টিটো যিটো ST সমষ্টি এই ST সমষ্টিটো ইয়াত থাকিব নাথাকিব এটা প্ৰশ্ন আহি পৰিছে। যদি ST সমষ্টি হিচাপে আহে ST মানুহ আমাৰ 3জনমান অলৰেডি ওলাই আহিছে আৰু যদি নন ST হৈ যায় কোকৰাঝাৰ লোকসভা সমষ্টিটো তেতিয়াহ'লে আমাৰ আৰু বাগা প্লেয়াৰ বুলি ক'ব পাৰে, ৰাজনীতিকভাৱেও একদম বাগা প্লেয়াৰ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ইহঁতে থিয় হ'বৰ কাৰণে সাজু হৈ আছে। আজি আমাৰ প্ৰগ্ৰামটো হ'ল হাত সে হাত জোৰো যাত্ৰা। আমাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমি দুটা মণ্ডল কংগ্ৰেছ কমিটিত আজি কাৰ্যসূচী পালন কৰিলোঁ আৰু এই কাৰ্যসূচীত আমাৰ ৰাহুল গান্ধীজী সুদূৰ কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে যি ভাৰত জোৰো যাত্ৰা কৰিছিল তাৰ ফলত মানুহৰ লগত মত বিনিময় কৰি যি অভিজ্ঞতা পাইছিলে সেই অভিজ্ঞতাৰে আমাৰ ৰাইজক এখন চিঠি লিখিছে। সেই চিঠি আমি প্ৰতিটো মণ্ডলৰ অন্তৰ্গত বজাৰসমূহত দোকানপাট আৰু সকলো শ্ৰেণীৰ ৰাইজকে আমি চিঠিখন দিবলৈ সক্ষম হৈছোঁ আৰু এই চিঠিত আজি ফাইলাগুৰি মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত ইয়াৰ বজাৰত আমি চিঠি বিলি কৰোঁতে এনেকুৱা ৰাইজৰ আগ্ৰহ দেখিলোঁ যে মানুহে বিচাৰি এই চিঠিখন লৈছে। গতিকে আগন্তুক দিনত এই বিজেপি চৰকাৰৰ যে অপশাসনৰ পৰা মুক্তি পাবলৈ ৰাইজ সজাগ হৈছে এইটো ইয়াৰে জ্বলন্ত প্ৰমাণ। এইটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওচৰত গাইডলাইনটো আছে, তেখেতে এই সম্পৰ্কে জনাব পাৰিব। হয়, নিশ্চয় মানুহৰ বৰ্তমান যিটো অৱস্থা কৰ্মসংস্থাপন নাই, দৈনিক ব্যৱহাৰ্য সামগ্ৰী এই সামগ্ৰীৰ যি মূল্য বৃদ্ধি ঘটিছে তাতে মানুহৰ অৱস্থা নাথল অৱস্থা হৈ আছে। গতিকে ৰাইজক এইবেলি পৰিৱৰ্তন কৰিব আৰু বিশেষকৈ BTC অঞ্চলত BPFৰ শাসন চাইছে, PPL বিজেপিৰ শাসন চাই আছে, তাতে অসন্তুষ্ট হৈ আছে ৰাইজ। গতিকে এইবুলি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক সুযোগ দিব, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাসনটো চাবলৈ ৰাইজ বাট চাই আছে। এতিয়ালৈকে তেনেকুৱা আমাৰ আবেদন পত্ৰ আমি বিলোৱা নাই আৰু ইচ্ছুক ব্যক্তিসকল আছে, আমাৰ দলত আছে, সময়ত ওলাব। যিহেতু ডেলিমিনেশ্যনৰ কথা এটা হৈ আছে, আফটাৰ ডেলিমিনেশ্যন উই কেন চে এবাউট দিছ মেটাৰ।